Hello everyone, কি খবৰ আপোনালোকৰ? Hope you guys are doing well. এটো হৈছে ৰাতিৰ ভিডিও, মানে যোৱাকালিৰ ভিডিও। মই মাছে আৰু মছলাই বনাইছিলো, তাৰপিছত ৰাতি ভাতটো খাই পিনে মই মচুৰ দালি কেইটামান তিয়াই থৈছিলো, মানে পিছদিনাখন ভাবিলো যে মচুৰ দালি টেঙা বৰ জোল বনাম। আৰু মৰ্নিং আৱাৰ্স খিনি যিহেতু সদায় খৰধৰ হয়, সেইকাৰণে কুইক এণ্ড ইজি বনাব পৰা বস্তু হলে সুবিধা হয়। আৰু এই টেঙা বৰৰ জোলকণটো একদম পটককৈ হৈ যায়, সো সেইকাৰণে থেকেৰা কেইটামান তিয়াই থলো, থেকেৰা পানী দি দিম। এতিয়া মচুৰ দালিখিনি ভালকৈ পিচি লৈছো, অকণমান আদা আৰু জলকীয়া এক টুকুৰ দি দিছো। তাৰপৰা এফালে আকৌ বৌয়ে টিফিনৰ কাৰণে চুজি বনাই দিছে। মই মোৰ টিফিনটো ৰেডি কৰি লওঁ, এফালে বৌৰ কাৰণেও চাহটো বহাই দিছোঁ। আৰু মই এতিয়া ভাতটো খাই অফিচলৈ ওলাই দিওঁ, দেৰিয়ে হৈছে। আৰু একেবাৰে মই সন্ধিয়াহে লগ পাই আছোঁ অফিচৰ পৰা ওলাই অহাৰ পিছত মৰিগাঁও টাউনত দেই। আজি ঘূৰি আহোঁতে টাউন পাই পিনে আমুলৰ পাৰ্লাৰ এখন দেখিলোঁ। তেওঁলোকৰ এমাহে হৈছে বোলে খোলা, বেছিদিন হোৱা নাই। তো তাৰপৰা আমি এনেকৈ দৈ পনীৰ এনেকৈ ল'লোঁ, আৰু আইচক্ৰীমটো কমপ্লিমেণ্টাৰী হিচাপে দিছিলে। ইয়াৰ পৰা ওলাই আহি আকৌ পাৰ্লাৰখন একদম ফ্ৰণ্টতে ম'ম' ষ্টল এখন আছিলে, তো তাৰপৰা ম'ম' লৈ ল'লোঁ। গণেশৰ বিসৰ্জনো চলি আছিলে, তো এয়া গণেশা গৈ আছিলে বিসৰ্জনৰ কাৰণে। এতিয়া ঘৰ আহি পাই পিনে গাখীৰ দৈ এনেকৈ লৈ আহিছিলোঁ, সেইখিনি থলোঁ। আৰু এইখিনি ফুল জানেনে, সেইদিনাখন বিচয় লৈ আহিছিলে, মই এইখিনি ঠিক কৰিব পৰা নাই, কিন্তু ফ্ৰেছ ফ্লাৱাৰ্ছ হয়, ইমান ধুনীয়া গোন্ধাই আছিলে নহয়। তো মই বোলো এইখিনি এনেকৈ পেপাৰতে ৰেপ কৰি পিনে ফ্ৰিজতে ৰাখি দিছোঁ, হ'ল কেইবাদিনো, কিন্তু ধুনীয়া হৈ আছে। এয়া ম'ম' লৈ আহিছিলোঁ যে, ম'ম' খাই আছোঁ ৰ'ব। আজি ম'ম' খাবৰ কাৰণে একদম বতৰে ডিমাণ্ড কৰিছে। মই কিন্তু ম'ম' ইমান এটা ভালো নাপাওঁ আৰু নাখাওঁ বাৰু। বাহিৰত ইমান ধুনীয়া বতাহ মাৰি আছে, মই খিৰিকীখন খুলি থৈছোঁ, গা একদম হাত পেলাই দিছে মানে। বিশ্ব এইখিনিতে ওচৰতে বহি আছে, বহি পিনে কিবা কথা কৈ আছে মোৰ লগত। আৰু এইফালে বৌ আছে, বৌয়ে মোক আকৌ চব্জি কেইটামান কাটি দি আছে এতিয়া ডিনাৰত বনাবৰ কাৰণে। চ' ডিনাৰত আজি বনালোঁ ভাত, পানীলাও দিয়া দালি, অমলেট, স্কোৱাছ আৰু আলুৰ ভাজি। খতম। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, গুড বাই।